আকৌ নতুনকৈ নৱম আৰু দশম শ্ৰেণীৰ প্ৰশ্ন কাকতৰ ফাদিলক লৈ নতুন তথ্য পোহৰলৈ আহিছে। তেন্তে ক'ত এইবোৰ হৈছে তেন্তে চাওঁ বলক ক্লিপবোৰলৈ। বাক্সাৰ গুৰ্ম হাইস্কুল পুনৰ ফাদিল 6 মাহিলী পৰীক্ষাৰ প্ৰশ্ন কাকত। সভাপতি হয় স্কুল কৰ্তৃপক্ষৰ সভাপতি, তেখেতৰ ল'ৰা আৰু তেখেতৰ ভতিজাক, যি আমাৰ ইয়াত এতিয়া হাফ ইয়াৰলি এক্সাম চলি আছে, তাৰে মানে আজি ধৰি লওক পৰীক্ষাটো আছে। আজি পেপাৰখন দিয়ে, এনচাৰ শ্বীটটো অহা কাইলৈ জমা দিয়ে। ঠিক তেনেকুৱা আজি 4টা পৰীক্ষা গ'ল, 4টা পৰীক্ষাও তেনেকুৱা হৈছে। সময়ত জাতীয় বিদ্যালয়ত আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো আছে, কিন্তু আমাৰ তেওঁলোকৰ কামটো হৈ গ'ল। আমাৰ ডিষ্ট্ৰিক্টখনৰ পৰীক্ষাটো যিহেতু যোৱা 1 তাৰিখৰ পৰা হৈ আছে, লাষ্ট পৰীক্ষা 5 দিন হ'ব, অহাকালি শেষ হ'ব। গতিকে এওঁলোকৰ পেপাৰটো আমি দিয়াটো হয় 2জন ষ্টুডেণ্টক। নামভৰ্তি পাঠদান নকৰাকৈ উত্তীৰ্ণ মেট্ৰিক পৰীক্ষা, কিন্তু পৃথকে পৃথকে 2খন বিদ্যালয়ত উপস্থিতিৰ চহী। দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 10ম শ্ৰেণীৰ ছাত্ৰ দলৈগাঁও বিদ্যালয় আৰু মৈৰাবাৰী নিউ হাইস্কুলত একেলগে 2খন বিদ্যালয়তে উপস্থিতিৰ প্ৰমাণ দেখুৱাইছে। মেট্ৰিক পৰীক্ষা উত্তীৰ্ণক লৈ সৰ্বত্ৰে চলিছে চৰ্চা। মৰিগাঁও জিলাৰ কিছুমান বিদ্যালয়ত দেখা গৈছে যেন কিছুমান ৰৌ বৰালীয়ে নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে এই প্ৰশ্ন কাকত ফাদিল কৰাৰ লগতে ছাত্ৰ ছাত্ৰীক এডমিশ্যন দিয়াৰ নামত বা পৰীক্ষাত পাছ কৰাই দিয়াৰ নামত কিছুমান ভেমেজালিৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত এটা ন্যায়িক তদন্ত কৰি দোষীক উপযুক্ত শাস্তি দিব লাগে বুলি আমি মুছলিম ছাত্ৰ সন্থাই দাবী জনাইছোঁ।